স্মাৰ্ট মিটাৰ বন্ধ কৰা দাবীত দুলীয়াজানত প্ৰতিবাদ। টিপলিংস্থিত বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয় ঘেৰাও। জাতীয় নাৰী বাহিনী আৰু ৰাইজ দলৰ প্ৰতিবাদলৈ ৰাইজৰ মুকলি সমৰ্থন। স্মাৰ্ট মিটাৰ বন্ধ কৰা দাবীত দুলীয়াজানৰ টিপলিংস্থিত বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয় ঘেৰাও জাতীয় নাৰী বাহিনী আৰু ৰাইজ দলৰ। উৎকট গৰমৰ মাজতো আজি স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ৰাজপথলৈ ওলাই আহিল খ খ ৰাইজ। স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুৎ মন্ত্ৰী হাই হাই, বিদ্যুৎ যোগান নিয়মীয়া কৰক আদি শ্লোগান পৰিৱেশন দুলীয়াজানৰ টিপলিংস্থিত বিদ্যুৎ উপসংমণ্ডল কপাই তোলে জাতীয় নাৰী বাহিনী আৰু ৰাইজ দলে। মই জনাব বিচাৰিছোঁ যে অসম চৰকাৰক আৰু বিদ্যুৎ বিভাগক জনাব বিচাৰিছোঁ, আমি এই স্মাৰ্ট মিটাৰ আমাক নালাগে, আগৰ মিটাৰটো আপোনালোকে ঘূৰাই দিয়ক। আৰু এই স্মাৰ্ট মিটাৰটোৱে ইমান মানুহক জ্বলা কলা দেখুৱাইছে নহয়, আপোনালোকে হয়তো ইয়াক প্ৰতিবাদ কৰি আছে, আজিও কৰি আছে আৰু কৰিয়ে থাকিব তেওঁলোকে, যেতিয়ালৈকে তেওঁলোকে খুলি নাই। আৰু 15 দিন সময় দিছে, বাইদেউ হয়তো কৈ গৈছে, আপোনালোকে দেখিছে এই 15 দিনৰ সময়ত যে তেওঁলোকে যদি উঠাই নাই, আমি নিজে খুলি আনি ইয়াত কাৰ্যত আমি বিদ্যুৎ বিভাগক জমা দি থৈ যাম। যদি তেওঁলোকে জমা দিয়ে আমি তলা লগাই দিম। মুঠতে ইমানেই কথা। সমস্যা আপোনালোকে এই সমস্যা মানে চাওক, আজি দিন হাজিৰা কৰা জনেও দিব পৰা নাই, আজি দিন হাজিৰা কি দিব, আজি যিটো মধ্য লোক যিখিনি মানুহে আজি পৰিয়ালটো চাবলৈ ইমান কষ্ট আছে, আকৌ এই স্মাৰ্ট মিটাৰটো লগাইছে, এই স্মাৰ্ট মিটাৰ পইচাটো কেনেকৈ দিব আপোনালোকে? য'ত 500 টকা এটাত 1000 টকা আহি গৈছেগৈ, ক'ৰবাত 2000 ক'ৰবাত 12-13,000লৈকে আহি গৈছে এই স্মাৰ্ট মিটাৰ লগাই দিব। সেইটোত আপোনালোকে প্ৰতিবাদ কৰি থকা দেখিছে, তেওঁলোকে কিয় উঠাই নিব পৰা নাই এতিয়ালৈকে? কিয় প্ৰতিবাদ কৰি থাকিবলগীয়া আছে? বাৰে বাৰে কিয় আমি ওলাই আহিবলগীয়া হৈছে? তেওঁলোকে দেখা নাই নেকি প্ৰতিবাদ কৰি থকা? এই স্মাৰ্ট মিটাৰটো আপোনালোকে অতি সোনকালে আপোনালোকে উঠাই নিয়ক, নহ'লে আৰু এটা কথা, আপোনালোকে পৰীক্ষা সময় চলি আছে আৰু এই যে কাৰেণ্টটোৱে লুকা ভাকু খেলি আছে, আপোনালোকে জানে? অসম চৰকাৰে গৃহমন্ত্ৰীয়ে দেখিছেনে নাজানো, কিন্তু আমাৰ এই দুলীয়াজানবাসীয়ে কিন্তু বহুত জ্বলা কলা দেখুৱাইছে আৰু বহুত শাস্তি ভুগি আছে। আজি ল'ৰা ছোৱালী বেমাৰ হৈ গৈছে, পৰীক্ষা আপোনালোকে সকলোদিনে পৰীক্ষা চলি আছে আপোনালোকে, কিন্তু আমাক ঘণ্টা নালাগে গোটেই 2-3 দিন কাৰেণ্ট কাটি থৈ দিয়ে তেওঁলোকে। কি কাৰণে কাটে তেওঁলোকে প্ৰশ্ন আমাক উত্তৰটো দিব লাগিব। আজি তেওঁলোকক আমি উত্তৰ বিচাৰি আহিছোঁ, আজি এই মহিলাসকলে, আৰু স্মাৰ্ট মিটাৰটো উঠাব লাগিব, আৰু যদি নুঠাই আকৌ জনজ্ঞান কৰিম আমি ইয়াতকৈ। আজি স্মাৰ্ট মিটাৰ সন্দৰ্ভত দুলীয়াজান সমষ্টিত নাৰী বাহিনীয়ে যি আন্দোলন গ্ৰহণ কৰিছে, আমি এটা কথাই স্পষ্টকৈ কৈ দিব খুজিছোঁ যে স্মাৰ্ট মিটাৰে অকল অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে গোটেই স্মাৰ্ট আদানী যিটো মিটাৰ, এই মিটাৰটোৱে জ্বলা কলা খুৱাইছে। গতিকে আমি এটা আহ্বান জনাম, মুখ্যমন্ত্ৰীলৈ আজি এখন স্মাৰ্ট পত্ৰ দিম। স্মাৰ্ট পত্ৰৰ জৰিয়তে আমি এটা আহ্বান জনাম যে অনতি পলমে দুলীয়াজান সমষ্টিৰ পৰা স্মাৰ্ট মিটাৰ বন্ধ কৰক, নহ'লে ইয়াতকৈ জংগী আন্দোলন হ'ব। ৰাইজে বিভিন্ন ধৰণৰ অভাৱ অভিযোগ লৈ আহিছে, গতিকে আমি স্মাৰ্ট পত্ৰখনে আজি প্ৰথম দিম, ইয়াৰ পিছত আমি পৰৱৰ্তী কাৰ্যসূচী ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম।